Hello guys, welcome back to my new vlog. আজি এখন নতুন ৰিজৰ্ট গৈ আছো, সো ভিডিওটো চাই থাকিব। এতিয়া আহি ঢেকিয়াজুলি বজাৰ পালোহি, মানে মেইন টাউন দুৱাৰ ঢেকিয়াজুলি। ইমান ৰ'দ গৰম, এক দোকানত ৰখাব দিলি নৰখাই পাৰিবি ৰখাব, আহোঁতে হ'লে ৰখিম মই। ঢেকিয়াজুলি আহি এনেকুৱা লাগিছে যে এই যে জুন জুলাই মাহৰ তেনেকুৱা লাগিছে, এনেকুৱা গৰম এইফালে। এয়া সেই চিৰাজুলি পালোঁ, চিৰাজুলি চেণ্টাৰৰ পৰা এইফালে ৰাইট চাইডে ন, এয়া ৰাইট চাইডে যাব লাগিব। কনকা গাঁৱৰ পৰিৱেশ, এইফালে আহিবলৈ ভাল, গাঁৱৰ মাজে মাজে আহি পোৱাই নাই, ইমান মানে গলি আছে নহয়, আৰু মেপ কেইখনো মানে উল্টা পুল্টা দেখা দিছে গৈ, সিহঁতেই ধৰিব পৰা নাই। আহি পালোঁ, এয়া পাৰ্কিং এৰিয়া। এইটো ইয়াত চাব পাৰে সোমাই পেলাই, ৰেষ্টুৰেণ্ট এৰিয়া। পৰিৱেশ কিমান ভাল ন, ধুনীয়া গাঁৱলীয়া পৰিৱেশ। গছ গছনিৰ মাজত এইখন ইয়াৰ ভেজ ৰেষ্টুৰেণ্ট হয়। ভীমৰ কেনেকুৱা গতি হ'ল, আৰু বেচেৰা ক'ত লাডু খাই পেলাই কি হয়, ইয়াত ডাষ্টবিন লৈ আছে। কনকাত ছোটা ভীমে ডাষ্টবিন উঠাই আছে। এইফালে আছে ইয়াত বাৰ্গাৰ ৰেষ্টুৰেণ্ট। এখন বাৰ এৰিয়া ন? এইটো হ'ল ইয়াৰ চুইমিং পুল এৰিয়া। এইটো চা, তোৰ কাৰণে একদম পুৰা খাজানা আছে চা, এইটো চা আনলিমিটেড বুফে। কিমান বহুত মাংসকে থাকে নহয়, সেইকাৰণে কৈছোঁ এখন এতিয়া আনলিমিটেড বুফে ইয়াতে চিষ্টেম একদম পুৰা ঠিকছে দগৰি যিমান মাংস খাওঁ খালেই হ'ল। ইয়াত আপোনাৰ গান গোৱাৰ ব্যৱস্থাও আছে, যদি কোনোবাই মানে গান চান গাই ভাল পায় ন, পাৰে। দে জোল ক'লৈ গৈ আছ তই? দানা খানা দানাখনত গৈ আছোঁ। এইটো হ'ল ইয়াৰ ৰেষ্টুৰেণ্ট এৰিয়াটো। এখন ইয়াৰ মেনু, ষ্টাৰ্টাৰ, নন ভেজ, ভেজ আইটেম, পৰ্ক, মেইন কোৰ্চ, আছামিজ লাঞ্চ। আজি আহিছিলোঁ থালি খাম বুলি, মই মানে ভিডিঅ'ত দেখি পেলাই আহিছিলোঁ বেলেগৰ ব্লগত। নাই, থালি চেচ এক্সট্ৰাকৈ দিব লাগিব চব। সেয়া মোৰ বেড লাক। খং নকৰিবি ইমান ভাওখান থাকিবি আকৌ, বুজিছ? মাংস পালেতো এনেও থাকিব নোৱাৰো। ইয়াত যদি মানে এডভেঞ্চাৰ কোনোবাই কৰিব বিচাৰে, এইটো হৈছে গেম জোন। ইয়াতে আপোনাৰ এণ্ট্ৰি ফিজ হৈছে 99 পাৰ পাৰ্চন, আৰু যদি তেনেকুৱাকৈ কিবা যদি আপুনি এক্টিভিটিজবিলাক কৰিম বুলি ভাবে তেতিয়াহ'লে আপোনাৰ এইটো এক্সট্ৰা চাৰ্জ লয়। কিন্তু এণ্ট্ৰি ফিজটো এইটো 99। তাৰ ওপৰত উঠি যায়, তাৰপৰা যদি কাম নাই মোৰ নহয় জানো? এই কোনোবা আৰ্চাৰী কৰিব বিচাৰিলে, খেলিব বিচাৰিলে, এয়া উঠিবি নেকি?
দে ঝুল একে পানীলৈকে যা কিন্তু আৰু পিছলা এয়া ৰুমবিলাক টিকলা চৰাই ঘৰ আছে ধুনীয়া চৰাই ঘৰ শুনা ধুনীয়া লাগিছে এইবিলাক কিউট ঘৰ না চৰাই ঘৰ নিচিনা এইটো কটেজৰ নাম কামিং এই বালিতে সোমালো চাই মই এইটোৰ নাম দিহিং এয়া সেইফালে স্কাই চাইক্লিং আছে জিপ লাইন ৰিভাৰ বেংক বটিং ইনডোৰ গেমছ এয়া চাব পাৰে পৰিৱেশটো কি ধুনীয়া এইফালেও ৰুম আছে এয়া চাব পাৰে এইফালে ভিউটো এনেকুৱা লাগিছে এই গোৱা যে বিচৰ ওচৰত যে ৰুমবিলাক ৰুমকেইটাৰ নামো আছে এইটোৰ নাম সুবানচিৰি এইটোৰ নাম গাভৰু এয়া চাওক চেছ গ্ৰাউণ্ড এইকেইটা আৰু কিউট লাগিছে টিকলা মিকলা গিচাং এইটো জাইণ্ট চুইংটো এফালে আছে সেইটো চুইংটো কৰিবি এইখন নৈ নামে ন পাঁচ নৈ উঠ একো নহয় উঠ চাবাছ মই আগফালৰ পৰা বনাম যা লাটকালা নাভাঙিবি হা পাৰিবি জয় শ্ৰীৰাম পাৰিবি আগতে গছত উঠি থাক নহয় সৰুতে এইটো কিয় নোৱাৰিবি সেয়া এইটো হৈছে ইয়াৰ ভিউ ওপৰৰ পৰা পাহাৰৰ ওপৰত আছোঁ এইটো ইয়াৰ মেনুখন কেফেটেৰিয়াৰ ৰাতিৰ ভিউটো বেছি ভাল ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ